Hello guys, welcome to our channel PP Vlogs. আজি পৰা আমি প্ৰথম ব্লগ বনাম মানে এবাৰ প্ৰতিশ্ৰুতি যে আমি বনাম প্ৰত্যেকবাৰ আমি উলিয়াম কিন্তু আমাৰ বনোৱা নহয় সেইকাৰণে আমি মানে আজি আমি গুৱাহাটীৰ পৰা মানে তেজপুৰ আছোহি আৰু আমাৰ বাহঁতৰ ৰুমত আমি ক'ত ঘূৰো কি কৰোঁ আপোনালোকক দেখাম কাইলৈলৈকে আপোনালোকে ভিডিঅ'টো চাব সবে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটোৰ নাম হৈছে PP Vlogs আমাক ছাপোৰ্ট কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আহক আমি কাইলৈ কি কৰোঁ কি নকৰোঁ আপোনালোকে চাব এতিয়ালৈকে গুড নাইট বাই বাই হেল্ল' গাইজ গুড মৰ্ণিং কালি ৰাতি অকণমান আপোনালোকক দেখালোঁ এতিয়া কেইটা 9:30মান বাজিছে আমি বিচনা এৰিম আৰু তাৰপিছত আজি দেখাম আমি ক'ত যাওঁ আপোনালোকে চাব এই বাহঁতৰ ৰুমৰ পৰা মানে বহুত ধুনীয়া ভিউ এটা দেখাই আপোনালোকক দেখাই আছোঁ চাই থাকক হেল্ল' গাইজ আমি এতিয়া ৰেডি হৈ গ'লোঁ তাৰপিছতে আমি এতিয়া অগ্নিগড় যাম তাৰপিছত সেই বাৰবিবা ওলাই আছে ষ্টেট কৰি আছে হোৱাৰ পিছত গোটেইখিনি যাম আৰু তাৰপিছত আপোনালোকক দেখাম কি হ'ল কেনেকুৱা লাগিলে আৰু ফটো চটো মাৰিম আৰু কেনেকুৱা লাগিছে ক'ব দেই ভাল লাগিছিলে নাই চুলি ষ্টেট কৰি ভাল লাগিছে অ'কে চাই থাকক হেল্ল' এই গাইজ আমি এতিয়া আহি আছোঁ এয়া ভালকৈ নাজানো মানে আৰু কেনেকৈ কোন মিলাব লাগে হ'লেও আৰু কৰি দেখাই আছোঁ আপোনালোকে চাই থাকক ধুনীয়া ছোৱালী নিজে কৈছোঁ নিজে ধুনীয়া চাই থাকিব দেই ক্লাছ নাই পাব পুৰা ৰ'দ আমি এতিয়া অগ্নিগড় পাই গ'লোহি সেয়া পিছফালে টিকেট কাটি আছে তাৰপিছতে সোমাম আৰু তাত অঁ এয়া এইবোৰ নেই মানে দেই দেই ইমান কি কথা ক'ব না ব'লা গৈ থাকা অকণমান চিৰি বগা সেইফালে ভাগৰ লাগি গ'ল এইফালে বহি গ'ল চব কেনেকৈ হাৱা আছে ওপৰলৈ যাবলৈ সেয়া তালৈ উঠিম ভাগৰ লাগিছে বোলে অকণ বহিলে তাৰপিছতহে ওপৰলৈ উঠিব হে চিলেক্ট কৰি আছে খাই তেওঁ মনমত তহঁতিও এনেকৈ মনমত হ'লে চিলেক্ট কৰি ল'বি বেষ্ট ফ্ৰেণ্ড আহিব নহয় পল্লৱীয়ে আঁকি দিলে পাৰি অঁ সেই আঁকি দিব পল্লৱীয়ে বহুত ভাল আঁকে দেই তাই দেখাব কেতিয়াবা আপোনালোক চাব আহক এতিয়া ওপৰত উঠি যাওঁ ওপৰটোৰ পৰা আহিলোঁ এতিয়া আমি তললৈ যাম আহি থাক এতিয়া আমি তলত আকৌ কি আপোনালোকক দেখাই আছোঁ মানে চাই থাকক পুৰা হাঁহি ঘৰৰ যুদ্ধ হৈছিলে চাওক শিৱ বাবা আৰু শ্ৰীকৃষ্ণ মাজত এয়া লিখাই আছে হৰিহৰৰ যুদ্ধ চাওক মাত ডাঙৰ কৰিবলৈ কৈছে ইয়াত মোৰ এনাৰ্জি নাইকিয়া হৈ গৈছে গাইছে ইয়াত হৰিহৰৰ যুদ্ধ হৈছিলে আপোনালোকে দেখি গমেই পাইছে এয়া ব'লক আৰু আগতো আছে ব'লক কিবা কিবি দেখাই যাম আৰু এয়া অনিৰুদ্ধৰ নাক পাক বন্ধ এয়া আৰু আছে এয়া হৈছে আমাৰ গন্ধৰ্ব বিবাহ উষা আৰু অনিৰুদ্ধৰ বিবাহ কাষত সেয়া চিত্ৰলেখা গন্ধৰ্ব বিবাহ হৈ আছিলে তেওঁলোকে লুকাই চুকৈ বিয়া পাতিছিলে যিটো আমাৰ হিন্দু ধৰ্মত মানে বৈধ বুলি নকয় আচ্ছা সেইটোৱে এয়া আমাৰ লগতে আমি ক'বলৈ লৈ আহিছোঁ তাইক হায়াৰ কৰি আমি শ্ৰীধামণি বৰা দেই চাই থাকক আপোনালোকে আৰু আছে কি ক'ত তাই কৈ যাব
কি ক'ত কৈ যাব দেই বাৰ্বি ক'ত গ'লগৈ বাৰু আপোনালোকে ভাবিছে চাগে কেমেৰা আগত এইয়া সেই ইফালে অঁ এয়া কি হেৰিয়ে চিত্ৰলেখাই যেতিয়া উঠাই যেতিয়া চিলেক্ট কৰিলে যে সেইজনে তেওঁৰ মানে প্ৰিয়তম অঁ প্ৰিয়তম তো প্ৰিয়তম বুলি চিলেক্ট কৰাৰ পাছত তেতিয়া মানে চিত্ৰলেখাই মানে নিজে চিত্ৰ অংকন কৰি মানে অনিৰুদ্ধক লৈ আহিছিলে সেয়া শুই থকা অৱস্থাৰ পৰা শুই আছে অনিৰুদ্ধ দেৱতা চিত্ৰলেখা অনিৰুদ্ধ হৰণ অঁ আমি নামি আহিলোঁ দেই ওপৰ বাৰাইছ ভাগৰ লাগি গ'লগৈ এইবোৰ এইখিনি দেখালোঁ মই এতিয়া আমি তললৈ গৈ থাকোঁ সেয়া অগ্নিগড় আজি চালোহি ইয়াতে এইটো ভিডিঅ' মানে পূৰ্ণ বাৰিবা তাত আছে আমি এতিয়া অগ্নিগড় ইয়াৰ পিছত আমি যাম ক'ল পাৰ্ক তাৰপিছত আপোনালোকৰ ক'ল পাৰ্কৰ ভিডিঅ' আৰু ইয়াৰ ভিডিঅ' একেলগতে দেখাম আপোনালোকে চাই থাকিব আৰু মই সদায় ছাপোৰ্ট কৰিব গাইছ বাই বাই অগ্নিগড়ৰ পৰা আহি আছোঁ তাৰপিছতে আমি ক'ল পাৰ্ক যাম এতিয়া যাই থাকোঁতে মানে ইমান ধুনীয়াকৈ গণেশ ঘাট সেইখিনি দেখাম আৰু তাৰপৰা আপোনালোকক চাই থাকিব তাৰপিছত আমি ক'ল পাৰ্ক ইয়াত নোসোমাব ইয়াত গণেশ ঘাট চাওঁ ভিতৰলৈ নোসোমাব আৰু ইয়াৰ পৰা দেখাইছে কৃষ্ণ চাই বাবা মন্দিৰ গণেশ ঘাট অকণমান যাওঁ অকণমান এনেই সোমাই যাওঁ আৰু আপোনালোকক ভিডিঅ'টো দেখা যাব কিবা এটা কৈ দে গণেশ ঘাট পিছত যাবি ক'ল পাৰ্ক যাওঁ গণেশ ঘাটৰ গণেশ মন্দিৰ এতিয়া নোসোমা আৰু মানে মেইন গেটখন আগত আছে এইখন হৈছে গণেশ ঘাটৰ মেইন গেট আমি মানে ইফাল দি আহিলোঁ যে সেইকাৰণে আমি গেটখন নাপালোঁ এইফাল দি গ'লে এইখন গেট প্ৰথমতে পাই যায় তাৰপিছতে এতিয়া এইখন গেট পাৰ হৈ আমি যাম ক'ল পাৰ্কলৈ আপোনালোকে চাই থাকক ক'ল পাৰ্ক মানে হৈছে চিত্ৰলেখা পাৰ্ক উদ্যান অকণমান ভুল হৈ গৈছে আৰু আপোনালোকে চবে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোতে বহুত কষ্ট কৰিছে আমি এতিয়া কেতিয়াও এনেকৈ মোবাইলত ভিডিঅ' আমি ফটোৱে নেমাৰোঁ মইতো ফটো নেমাৰোঁ একদম আপোনালোকে বিশ্বাস কৰিব আজি আমি কিমান ফটো মাৰিলোঁ লাষ্টত বাৰু আপোনালোকক দেখাম যদি ভিডিঅ'টো অকণমান মানে জোখতে থাকে আমি পাইছোঁহি আৰু ক'ল পাৰ্ক এতিয়া টিকেট কাটি ল'ম তাৰপিছত এইফালে সোমাম আপোনালোকক পূৰা ভিডিঅ' দেখাই যাব লাগে চাই থাকক এয়া পালোহি চিত্ৰলেখা উদ্যান এইখন বনাই আছে দেই এতিয়াও বনাই আছে এতিয়া মোক এইফালৰ পৰা কৈ আছে ডাঙৰকৈ কৰ তাই কৈ এটা নকয় অকল ময়ে কৈ থাকিব লাগে চক মোৰ মানে কোকো ক'লা খাই মাতেই নোলোৱা হৈ গ'লগৈ যোনজনী মানুহৰ মাত ইমান ডাঙৰ হয় সেয়া চিত্ৰলেখা উদ্যানৰ আৰম্ভণি আমি চিতামণি বাই আমাক কৈ গৈ আছে আমি শুনি গৈ আছোঁ এখেতে কৈ যাব আৰু আমি ইমান নাজানো যিহেতু চাই থাকক গান লগাম আমি চাই থাকক সকল এইফালে আমি সোমাই কি কৰিব বাচ্চাবিলাক দেখাই
দেখিলে আমি সেইখন চলালোঁ বাপৰে যি ভয় খালোঁ বাই বাই খুন্দিয়া দিওঁ আচলতে গাড়ী নচলালে কি হ'ল এনেই ফিল্ডটো ল'লোঁ আৰু আপোনালোকক দেখালোঁ আৰু ভালেই লাগিলে বাৰু এজনে একো নকৰিলে মই গ'লোঁ হাঁহৰ বজাৰ ডাক হাউচ এইবোৰ ৰাজহাঁহ আছে চব ইমান ধুনীয়া লাগিছে দেখিলোঁ এইফালে সেইফালে আমাৰ পলু বাইদেউ বহি আছে দেই এইফালে একো নকয়হে ফোনটো হ'ল তেখেতৰ ফোনত কেমেৰা ভাল বুলি বনাইছোঁ আৰু ভিডিঅ' পল্লৱী ভৰি মাৰিব পাৰিবানে পাৰিবা পল্লৱী জোৰ আছে ব'লক আমি অকণমান বহিলোঁ তাৰপিছত আমি বহি আছোঁ মানে ব'টিং কৰিম বুলি ভাবি আছিলোঁ দাদা এজন আছে মানে শুই আহি পাইছেহি এতিয়া আমি অকণমান যাব পাৰিম ওলাইছেহি আমি এতিয়া উঠিবলৈ পাম যেন লাগিছে আহক দাদা আহক তাৰপিছত আমি এতিয়া উঠিম ব্লগ আহা কৈ আছে দেই গুণ গাই আছে কাটি লৈছে তাৰপিছত আমি বটিং কৰিম ৰ'ব চাই থাকিব আপোনালোকে 4টা মানুহ লাইফ জেকেট আছে বেছি ছাইডত নিদিবা তাত মাটি আছে মানে চিধা কৰিবা আচ্ছা অ'কে এই আমাৰ ৰাইজ আমাৰ ভণ্টি এওঁ আৰু এই আমাৰ বা ৰীতামণি বা আৰু এইখন আমি আহিছোঁ ব'টিং কৰিবৰ কাৰণে এইটো টিকেট ঘৰ ইয়াৰ পৰা আমি টিকেট লৈ আহোঁ আৰু সোমোৱাৰ ৰাস্তাটো এইফালে আছে যিটো আগত কৈছিলোঁ চুইমিং পুল ইয়াৰ পিছফালে বৰ্তমান বন্ধ কোনখন এনেকৈ নহয় এনেকৈ ভালকৈ হা তই হাঁহিব যে জান সেইটো দেখাই দে কি বিচাৰি ফুৰিছ অনিৰুদ্ধ সন্তানত আছে আমাৰ গাড়ীত আমি বটিং কৰিলোঁ একদম পূৰা জুই লাগিলে জুই পানী দেখাতে পানী জুই চিক বম চেভেজ ওপৰত পাৰ্ক আছে এইবিলাক সৰু আছে খেলি আছে ওপৰত নাযাওঁগৈ আৰু ইয়াতে যিটো চুইমিং পুল আছে ইয়াত মানে মানুহে হেৰি কৰিব পাৰিছিলে কিন্তু লেতেৰা হৈ আছে এতিয়া বন্ধ কৰি থৈছে নহ'লে তাত যাব পাৰিলি হয় এতিয়া আৰু বাহিৰলৈ যামগৈ আৰু ক'ৰবাত সোমাই যাবও পাৰোঁ কিবা এটা খাবলৈ চাব বাৰু চিন্তা নকৰিব দেখাই যাম মই আছোঁ যেতিয়া পল্লৱী কোনো কাম নাই তাই এনেই কেমেৰাটো ধৰিব পাৰে বাকী একো নাই ইয়াত অকণমান আমি ৰেষ্ট লৈছোঁ দেই গাইছ বহুত ভাগৰ লাগিছে মোৰ সেইজনীতো এনেই লগত খোজকাঢ়ি আছে তাই একো কাম নাই গাইছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব মোৰ খাতিৰত তাই একো নকয় এনেই গাইছ আমি যাওঁগৈ চব এই গছজোপা কিন্তু অমিতা গছজোপা লাগি আছে এইফালে বাইদেউ পৰু হৈ আছে সেইকাৰণে ভয় খাই আছে বাই বাই আমি এবাৰ যাওঁগৈ আৰু লাষ্টত গৈ পিছত অকণমান শেষ কৰিম আৰু ব্লগটো বাই বাই গাইছ আমি কাৰোবাক ফুৰিব অকণমান যাওঁ খাইছোঁ সৰ্বজাত আমি এক্সপ' গ'লোঁ মোৰ নেদেখালোঁ গাইছ কেমেৰাটো ইমান ভাল হোৱা নাই দেই মানে জাষ্ট আহি পাইছোঁহি আমি দেখিছে কেইটা বাজিছে আপোনাৰ 7:10 সেই ৰাতিপুৱাই ওলাই যোৱা সেই 7:10 পাইছোঁহি ভিডিঅ'টো আৰু বেছিকৈ আগ নবঢ়াওঁ ইমানতে সামৰিছোঁ আজিলৈ গুড নাইট ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আমাক অকণমান মৰম দিব গুড নাইট বাই বাই